Hello student, আজি আমি ক্লাস 10 ৰ মেথছৰ অনুশীলনী 3.4 ৰ কুৱেশ্যন নম্বৰ 1 সলভ কৰিম। এতিয়া কুৱেশ্যন নম্বৰ 1 ত কি দিছে অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব দিছে। সো আগৰ ভিডিঅ'ত মই প্ৰতিস্থাপন পদ্ধতি কি সেইটো বুজাইছো। এইটো ভিডিঅ'ত মই তোমালোকক অপনয়ন পদ্ধতিৰ বিষয়ে ভালদৰে বুজাম। তেতিয়া যদি তোমালোক অপনয়ন পদ্ধতিৰ বিষয়ে ভালদৰে জানা তেতিয়া এই অনুশীলনী 3.4 ৰ প্ৰত্যেকটো কুৱেশ্যন তোমালোকে কৰিব পাৰিবা। গতিকে তোমালোকে ভালদৰে ভিডিঅ'টো চোৱা, ইয়াত প্ৰত্যেকটো ষ্টেপ কেনেকৈ কৰিব লাগে সেইটো বুজাই দিম, তাৰ পিছত তোমালোকে নিজে কৰিব পৰা হ'ব। ঠিক আছে, আজিৰ এই ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছো। ইয়াত মই প্ৰথম কুৱেশ্যনটো তোমালোকক কৰি দিছো। x plus y ইকুৱেল দিছে 5, এইটো ইকুৱেশ্যন 1 লিখিম। তাৰ পিছত দিছে 2x minus 3y ইকুৱেল 4 দিছে, এইটো ইকুৱেশ্যন 2 লিখিছো। এইটো লিখিলো। তাৰ পিছত আমি কি কৰিব লাগিব, ইয়াত 2x minus 3y আছে, ইয়াৰো এটা একেই কৰি ল'ব লাগিব। হয়তো y ৰ ভ্যালু একেই কৰি ল'ম, নহলে বা x ৰ ভ্যালু একেই কৰি ল'ম। ঠিক আছে, আৰু এটা বস্তু তোমালোকে মনত ৰাখিবা, অপনয়ন মানে হৈছে ইয়াৰে হয়তো x বা y ইয়াৰে এটা নোহোৱা কৰা। সেইকাৰণে আমি এটা একেই কৰি ল'ব লাগিব। কেতিয়া নোহোৱা হ'ব, যেতিয়া তোমালোকে ইয়াক একেই কৰি ল'বা। এতিয়া একেই কেনেকৈ কৰিব লাগিব চোৱা। ইকুৱেশ্যন 1 ৰ লগত যদি 3 পূৰণ কৰি দিয়া কি পাবা চোৱা। এইটো x ৰ লগত 3 পূৰণ কৰিলে 3x পাবা, y ৰ লগত 3 পূৰণ কৰিলে 3y পাবা, আৰু 5 ৰ লগত 3 পূৰণ কৰিলে 15 পাবা। মানে আমি ইয়াত 3 পূৰণ কৰা মানে গোটেই ইকুৱেশ্যনটোৰ লগতে 3 পূৰণ কৰিছো। কৰাৰ পিছত এইটো পালা। এইটো ইকুৱেশ্যন আমি লিখিব লাগিব 3 বা 3 নং সমীকৰণ। এতিয়া এই সমীকৰণ দুটাত চোৱা, আমাৰ 2 নং সমীকৰণত 3y আছে, এইটোতো 3y হৈছে, মানে আমি এটা একে কৰি ললো। একে কৰাৰ পিছত আমি কি কৰিম চোৱা, ইয়াত এইটোত প্লাস আছে, এইটোত মাইনাস আছে। গতিকে যদি আমি এতিয়া সমীকৰণ 3 যোগ 2 কৰো, 3 আৰু 2 যদি যোগ কৰা কি পাবা চোৱা। 3 নং সমীকৰণটো প্ৰথমতে লিখি লোৱা, 3x plus 3y ইকুৱেল 15। তাৰপিছত 2 নং সমীকৰণ ইয়াত লিখা, 2x minus 3y ইকুৱেল কিমান আছে, 4 আছে। এতিয়া যোগ কৰি দিয়া। যোগ কৰিলে কি পাবা চোৱা, 3x 2x মিলি কিমান হ'ল 5x, আৰু এইটো 3y minus 3y প্লাস মাইনাস কি হৈ যাব, বিয়োগ হ'ব। বিয়োগ হলে এইটো 0 হৈ যাব। 0 হলে ইয়াত লিখাৰ দৰকাৰ নাই। আৰু এইটো 15 আৰু 4 যোগ কৰিলে কিমান পাবা, 19 হৈ গ'ল এইটো। গতিকে চোৱা x ইকুৱেল আমি কিমান পাম, 19ক আমি 5ৰে হৰণ, মানে আমি x ৰ মান পাই গ'লো। এইটো হ'ল আমাৰ x ৰ মান। এতিয়া x ৰ মান আমি ক'ত বহুৱাব লাগিব, ইয়াৰ যিকোনো এটা সমীকৰণত বহুৱাম। এতিয়া আমি x ৰ মানটো বহুৱাম। x ৰ মান একত বহুৱাই, যদি x ৰ মান একত বহুৱা কি পাবা চোৱা। 1 নং সমীকৰণত আমাৰ কি দিয়া আছে, x plus y equal 5, এইটো আছে। এতিয়া আমি x ৰ মান পাইছো 19/5 plus y equal কিমান আছে 5। এতিয়া y equal কি পাবা, y এই 19/5 টো যদি আমি সমান চিনৰ এইটো চাইডে আনো কি হৈ যাব, মাইনাস হ'ব। গতিকে 19/5 হ'ল। এতিয়া ইয়াত চোৱা, এইটো 5 আছে আৰু এইটো ভগ্নাংশত আছে। যদি এনেকুৱা ভগ্নাংশত থাকে তেতিয়া তলৰ সংখ্যাটো এইটোৰ লগত পূৰণ কৰিব লাগে। পূৰণ কৰিলে কি পাম, 5 5 গুণ 25 ইয়াত লিখি ল'ম। তাৰপিছত মাইনাস আছে, মাইনাস লিখিম, তাৰপিছত 19 আৰু তলত 5। এতিয়া চোৱা, 25ৰ পৰা যদি 19 যায় তেতিয়া কিমান থাকে, 6 থাকে, আৰু তলত 5। গতিকে আমাৰ সমাধান ওলাই গ'ল। y ইকুৱেল এইটো চোৱা, x ৰ মান পাইছো 19/5 আৰু y ৰ মান পাইছো 6/5। গতিকে আমাৰ সমাধানটো পাই গ'লো। এতিয়া এই দুটা মান শুদ্ধ হৈছে না নাই এইটো চেক কৰিবলৈ হলে তোমালোকে ইয়াত মানটো পাতি চাব পাৰা। আমাৰ 1 নং সমীকৰণ কি আছিলে চোৱা, x plus কি আছিলে, y equal 5 আছিলে। এতিয়া আমি x plus y কি পাইছো চোৱা, x ৰ মান পাইছো 19/5 আৰু y ৰ মান পাইছো আমি 6/5। চোৱা এই দুটা লসাগু ললে আমি কি পাম, 5 তলত পাম আৰু ওপৰত 19 যোগ 6। 19 আৰু 6 যোগ কৰিলে কি পাবা, 25। 25ক 5ৰে হৰণ কৰিলে 5 পাবা। মানে চোৱা x plus y equal 5 আছিলে, আৰু আমি এই দুটা যোগ কৰাৰ পিছতো 5 পাইছো। গতিকে আমাৰ কি হৈছে, শুদ্ধ হৈছে। এইখিনি তোমালোকে এক্সামত কৰি দিয়াৰ দৰকাৰ নাই। এইখিনি তোমালোকক মই শুদ্ধ হৈছে নে নাই সেইটো চেক কৰিবৰ কাৰণেহে কৰি দিছো। ঠিক আছে, অপনয়ন পদ্ধতিত আমি প্ৰথম কুৱেশ্যনটো সমাধান কৰিলো। এতিয়া দ্বিতীয় কুৱেশ্যনটো চোৱা। এতিয়া দ্বিতীয় কুৱেশ্যনটো আমি সমাধান কৰিম। দ্বিতীয় কুৱেশ্যনটোত কি দিছে চোৱা,
2x plus 4y equal 10, 2x minus 2y equal 2. চোৱা সমাধান ইয়াত দিছে 3x plus 4y equal 10 আছে এটা আৰু এটা আছে 2x minus 2y equal 2 আছে এইটো 1 নং সমীকৰণ এইটো 2 নং সমীকৰণ এতিয়া চোৱা y বা x ৰ মান একে কৰিব লাগে এতিয়া যদি তোমালোকে চোৱা ইয়াত 4y আছে ইয়াত -2y আছে গতিকে এইটো যদি ইয়াৰ লগত একে কৰিব লাগে তেতিয়া ইয়াত কি কৰিব লাগিব 2 পূৰণ কৰিব লাগিব সেই কাৰণে আমি কি কৰিম 2 নং সমীকৰণৰ লগত 2 পূৰণ কৰি দিম 2 পূৰণ কৰিলে কি চোৱা 2 দুগুণ 4 গতিকে 4x হল 2 দুগুণ 4 -4y হল আৰু 2 দুগুণ 4 গতিকে এইটো পালো এইটো 3 নং সমীকৰণ এতিয়া চোৱা এই 3 নং সমীকৰণটো আৰু 1 নং সমীকৰণত চোৱা y ৰ মান দুয়োটাতে একে ওলাইছে গতিকে আমি এতিয়া কি কৰিম যোগ কৰি দিম এতিয়া 3 নং এতিয়া আমি ইয়াত কি কৰিম 1 নং সমীকৰণ 1 যোগ 2 1 যোগ 3 কৰিম 3 কৰিলে কি পাবা চোৱা 1 ত আছে 3x 4y ইকুৱেল আছে 10 আৰু 3 ত আছে কিমান 4x 4y ইকুৱেল 4 আছে সো আগৰ কোৱেশ্চনটোত আমি কৰিছিলো 3 + 2 কৰিছিলো এইবাৰ কৰিছো 1 + 3 ইয়াত কিয় কৰিছো চোৱা ইয়াত মাইনাস থকাটো আমি সদায় তল পিছত লম প্লাস থকাটো আগতে লিখিম এই কাৰণে এনেকৈ লিখি লৈছো তোমালোকে ওপৰত লিখিলে একো প্ৰবলেম নহয় এতিয়া চোৱা 3x + 4x কিমান পালো 7x আৰু এই দুইটা কি হৈ যাব কেনসেল হ'ব ইয়াত কিমান থাকিলে 14 গতিকে x ইকুৱেল কিমান পাবা এতিয়া 14ক আমি 7 ৰে হৰণ কৰিব লাগিব 14ক যদি 7 ৰে হৰণ কৰিবা কিমান যাব দুবাৰ গতিকে আমি কি পালো x ইকুৱেল 2 x ৰ মান পাই গেলো এতিয়া x ৰ মান আমি ইয়াতে এটা সমীকৰণ বহুৱাই দিলে হল সো সাইডত আমি এতিয়া লিখিছো x ৰ মান 1 নং সমীকৰণত বহুৱাই 1 নং সমীকৰণত বহুৱাই 1 নং সমীকৰণত বহুৱালে কি পাবা চোৱা কি আছে 3x + 4y ইকুৱেল 10 আছে গতিকে আমি x ৰ জায়গাত যদি 2 বহাই দিও 3 * কি হ'ব 2 + 4y ইকুৱেল 10 ইয়াত চোৱা 3 দুগুণ 6 + 4y ইকুৱেল 10 ইয়াত যদি চোৱা এতিয়া 4y ইকুৱেল কি হ'ব 10 - 6 হ'ব কাৰণ 6 টো যদি এইটো সাইডে লৈ আহো সমান চিহ্ন তেতিয়া মাইনাস হয় গতিকে এইটো কিমান পালো 4 আৰু এইপিনে আছে 4y গতিকে y ইকুৱেল কি পাবা 4ক এইটো 4 ৰে হৰণ 4ক 4 ৰে হৰণ কৰিলে কিমান পায় 1 গতিকে x ৰ মান আমি 2 পাইছো আৰু y ইকুৱেল পালো 1 গতিকে আমাৰ এইটোৰ সমাধান হৈ গল এতিয়া শুদ্ধ হৈছে নে নাই চেক কৰিবৰ কাৰণে তোমালোকে ইয়াৰ যিকোনো এটা বহাই চোৱা 1 নং সমীকৰণত বহুৱাই চাইছো 3x + 4y আছে ইকুৱেল 10 আছে গতিকে ইয়াত মান বহুৱাইছে 3 * x ৰ মান 2 + 4 * 1 গতিকে এই দুটা যোগ কৰিলে কি হয় 6 + 4 সমান কি পাইছো 10 পাইছো গতিকে এইটো 10 আছিল এইটো 10 হৈছে গতিকে এইটো শুদ্ধ হৈছে এতিয়া সো ইয়াত কোৱেশ্চন কি দিছে 6 নম্বৰ কোৱেশ্চনটো x - y = 3 আছে এইটো 1 নং সমীকৰণ আৰু এটা কিমান আছে x/3 + y/2 = 6 আছে এইটো 2 নং সমীকৰণ এতিয়া চোৱা তলত যদি ভগ্নাংশত থাকে যদি তলত থাকে x ৰ তলত 3 আছে y ৰ তলত 2 আছে তেতিয়া কি কৰিব লাগে তলৰ সংখ্যা দুটা লসাগু ল'ব লাগে 3 আৰু 2 যদি লসাগু লয় তেতিয়ালে 6 পাবা আৰু সেই 6 টোৰে আমি 2 নং সমীকৰণক পূৰণ কৰিব লাগে 6 ৰে পূৰণ কৰিলে চোৱা 6 * x/3 + 6 * y/2 = 6 * 6 হল এতিয়া ইয়াত চোৱা 3 ৰে যদি 6ক হৰণ কৰা কি পাবা 2 গতিকে 2x পালো এইটোৰে এইটো হৰণ কৰিলে 3 পাবা কিমান পাম 3y ইকুৱেল এইটো কিমান পাইছো 36 ঠিক আছে এইটো ওলালে গতিকে এইটো ইকুৱেশন আমাৰ 3 হল এতিয়া চোৱা আমাৰ ইকুৱেশন 1 আৰু 3 পাইছো এইটোৰ পৰা যেহেতু আমি 3 ইকুৱেশন ওলাইছো গতিকে এইটো ইকুৱেশন এতিয়া আৰু লিখিব লগা নাই 1 আৰু 3 ৰ পৰা যদি চোৱা ইকুৱেশন 1 ত আছে x - y = 3 আৰু ইয়াত পাইছো 2x + 3y ইয়াত চোৱা এইটোৰ আগত মাইনাস আছে এইটোৰ আগত প্লাস আছে গতিকে আমি কি কৰি লম y দুটা একে কৰি লম y একে কৰিব লাগিলে চোৱা ইয়াত 3 আছে গতিকে এইটো যদি 3 কৰিব লাগে 1 নং সমীকৰণৰ লগত আমি কি কৰিব লাগিব 3 পূৰণ কৰিব লাগিব 3 পূৰণ কৰিলে চোৱা কি পাবা x ৰ লগত যদি 3 পূৰণ কৰা 3x y ৰ লগত যদি 3 পূৰণ কৰা 3y
আৰু 3 ৰ লগত 3 পূৰণ কৰিলে 9 হ'ব। এইটো ইকুৱেশ্যন আমাৰ 4 হ'ল। এতিয়া চোৱা 3 আৰু 4 ত চোৱা ইয়াত y একে হৈছে, গতিকে আমি কি কৰিম যোগ কৰি দিম। এতিয়া 3 যোগ 4 এইটোতে যোগ কৰি দিয়ে কি পাবা চোৱা 2x plus 3y equal 36 আছে আৰু 4 ত আছে কিমান 3x minus 3y equal 9 আছে। এতিয়া এই দুটা যোগ কৰিলে কি পাম চোৱা এই দুটা যোগ কৰিলে 5x, এইটো কৰিলে এই দুটা কেনসেল হ'ব আৰু ইয়াত কি হ'ব 36 ৰ লগত যদি 9 যোগ কৰা 36 ৰ লগত 9 যোগ কৰিলে কিমান পাবা চোৱা 45 এইটো পাবা। গতিকে x ইকুৱেল কিমান পাম 45 ক 5 এৰে হৰণ, যদি কি 5 এৰে হৰণ কৰা কিমান পাবা 9, মানে আমাৰ x ৰ মান ওলাই গ'ল। এতিয়া x ৰ মান তুমি যিকোনো এটা সমীকৰণত বহুৱাই দিয়া। আমি কি কৰিম x ৰ মান আমি 1 নং সমীকৰণত বহুৱাই 1 নং সমীকৰণত বহুৱাই 1 নং সমীকৰণত কি কৰিলো বহুৱাই দিছো। বহুৱাই দিলে কি পাবা চোৱা x minus y equal আছে 3, গতিকে আমাৰ x ৰ মান পাইছো 9 minus y equal কি আছে 3 আছে। এতিয়া চোৱা 9 টো যদি ইকুৱেল চিনৰ সেইটো সাইডত যায় কি হৈ যাব মাইনাস হ'ব, 3 minus 9 হ'ল। এতিয়া ইয়াত কি পাবা minus y equal এইটো 3 ৰ পৰা 9 ৰ পৰা 3 গলে minus 6 থাকিব, গতিকে y equal কিমান পাবা 6, কাৰণ এই মাইনাস কেনসেল হৈ যাব। গতিকে y equal 6 পালো আৰু x ৰ মান পাইছো 9। এনেকৈ কৰিব লাগিব সমাধান। এতিয়া চাই এইটোত কেৱল এই দুটাত আমাৰ কি আছিলে ভগ্নাংশত আছিলে, কিন্তু এইটো কুৱেশ্যনত চোৱা ইয়াত এই তলৰ দুটাত আছে, কিন্তু ইয়াত কি আছে এই তলৰ দুটাতো আছে এইটোতো আছে। এনেকুৱা হলে কি কৰিব লাগিব এই তিনিওটা সংখ্যাৰে আমি কি কৰিম লসাগু লম, লসাগু লৈ উঠি এইটো সমীকৰণৰ লগত পূৰণ কৰি দিম। এতিয়া এইটো কুৱেশ্যনৰ দৰে এইটো সেম এনেকৈ কৰিব লাগিব। যদি এইটো কুৱেশ্যন তোমালোকে সলভ কৰিব নোৱাৰা তেতিয়াহলে কমেন্টত জনাবা, তেতিয়া কৰি দিম। আৰু এতিয়া এইটো কুৱেশ্যন কৰিম, কাৰণ এইটো কুৱেশ্যন অলপ বেলেগ ধৰণৰ কুৱেশ্যন। এইটো কৰিবলৈ হলে আমি বেলেগ মেথড ইউজ কৰিম। সমাধান ইয়াতে দিছে 8/x মাইনাস দিছে 9/y equal 1, এইটো 1 নং সমীকৰণ লিখিম। আৰু তলত দিছে 10x by 6y equal দিছে 7, এইটো 2 নং সমীকৰণ। এতিয়া চোৱা ইয়াত কুৱেশ্যন দুটাত আমাৰ x ৰ এতিয়া আমাৰ কুৱেশ্যনটোত চোৱা x টো দিছে তলত 8 ৰ তলত দিছে, 9 ৰ তলত দিছে, মানে আমাৰ ভগ্নাংশটো তলতটো x দিছে, ইয়াতো তলত দিছে, এইটোৰো তলত এইটোৰো তলত। যদি এনেকে তলত থাকে তোমালোকে কি কৰিবা ধৰি ল'ব লাগিব। ধৰা হ'ল 1/x equal u আৰু 1/y equal হ'ব v, এই দুটা ধৰি লৈছো। গতিকে চোৱা ইয়াত যে 8x আছে এইটোৰ অৰ্থ হৈছে এনেকুৱা 8 into 1/x এনেকৈ লিখিব পাৰো। ঠিক তেনেকে আমাৰ কি হ'ব 9y টো আমি কি লিখিব পাৰো 9 into 1/y। এতিয়া যেহেতু 1/x equal আমি u ধৰিছো, গতিকে এইটো কি হ'ব 8x 8u হ'ব। ঠিক তেনেকে এইটো কি হ'ব 9v হ'ব। গতিকে আমি এই ধৰি লোৱাৰ পিছত চোৱা 1 নং সমীকৰণটো আমি কি লিখিব পাৰিম এতিয়া 1 নং সমীকৰণটো আমি কি লিখিব পাৰিম চোৱা এতিয়া 8u তাৰপিছত লিখিব পাৰিম 9v equal 1, এইটো ইকুৱেশ্যন আমি 3 লিখিলো। এতিয়া তাৰপিছত এইটো চোৱা তলৰ ইকুৱেশ্যনটো 2 নং সমীকৰণটো আমি লিখিব পাৰিম 10x equal plus 6v equal হ'ব কিমান 7, এইটো আমাৰ ইকুৱেশ্যন 4 হৈ গ'ল। এতিয়া এই 3 আৰু 4 ৰ পৰা অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি কুৱেশ্যনটো সমাধান কৰিম। এতিয়া এইটো যদি অপনয়ন পদ্ধতি ইউজ কৰিব বিচাৰা তেতিয়াহ'লে কি কৰিব লাগিব এতিয়া x বা y ৰ মান নোহোৱা কৰিব লাগিব। গতিকে সৰি ইয়াত x আৰু y নাই, ইয়াত কি আছে u আৰু v আছে, এইটো u আৰু এইটো আমাৰ v। u আৰু এইটো হৈছে আমাৰ v, এইটো পালো। এতিয়া এই দুটা সমীকৰণত আমি কি কৰিম এটাৰ মান নোহোৱা কৰিম। নোহোৱা কৰিবলৈ হলে কি কৰিব লাগিব একে একে কৰি ল'ব লাগিব।
যেহেতু এইটোত প্লাস আছে এইটোত মাইনাস আছে গতিকে এই দুটা আমি একে কৰি লম একে কৰিব লাগিলে চাবা এতিয়া 3 নং সমীকৰণৰ লগত আমি 6 পূৰণ কৰিম কাৰণ ইয়াত 6 আছে এই 6 টো ইয়াৰ লগত পূৰণ কৰিলে আৰু এই 9 ৰে এইটোক পূৰণ কৰিলে একে হৈ যাব 6 পূৰণ কৰিলে চোৱা 8 ৰ লগত যদি 6 পূৰণ কৰা 48 ইউ পাবা 9 ৰ লগত 6 পূৰণ কৰিলে 6 9 গুণ 54 গতিকে এইটো ভি পালা ইকুৱেল এইটোৰ লগত 6 পূৰণ কৰিলে কি পাবা 6 ইকুৱেশ্যন এইটো 5 হ'ল তাৰ পিছত আমি ইকুৱেশ্যন 4 ৰ লগত কি পূৰণ কৰিব লাগিব এতিয়া 9 পূৰণ কৰিম যদি 9 পূৰণ কৰা কি পাবা চোৱা 9 10 গুণ 90 ইউ আৰু এইটোত কি পাবা প্লাস 54 ভি ইকুৱেল এইটো কি পাবা 7 9 গুণ 63 হৈ গ'ল আমাৰ ইকুৱেশ্যন এইটো কি পাইছো 6 ইকুৱেশ্যন 5 আৰু 6 ত চোৱা ইয়াত 54 ভি আছে 54 ইউ আছে এতিয়া এই দুটা নহয় কৰি দিব পাৰিম কেনেকৈ কৰিম চোৱা এতিয়া ইয়াত দেখিছো ইকুৱেশ্যন যদি আমি 6 আৰু 5 এই দুয়োটা প্লাস কৰি দিও কি পাবা চোৱা আমাৰ ইকুৱেশ্যন 6 ত আছে 90 ইউ প্লাস 54 ভি ইকুৱেল আছে 63 এইটো তাৰ পিছত আমাৰ ইকুৱেশ্যন 5 ত আছে 48 ইউ আৰু এইটো মাইনাস 54 ভি গতিকে এই দুয়োটা ইকুৱেল কিমান আছে 6 আছে এতিয়া এই দুয়োটা প্লাস কৰিলে কি পাবা চোৱা এই দুয়োটা যোগ হলে 8 9 4 কিমান হয় আমাৰ 13 38 ইউ ইকুৱেল এই দুয়োটা কেনসেল হ'ব হলে কি থাকিলে ইয়াত আছিল আমাৰ 63 আৰু ইয়াত 6 গতিকে কিমান পালা 69 এইটো পাই গলো এটা ইউ ইকুৱেল কি পাবা 69 ক 138 এৰে হৰক এতিয়া চোৱা 69 এৰে এইটো হৰণ কৰিলে কিমান পাবা দুবাৰ যাব 9 দুগুণ 18 8 6 দুগুণ 12 একে 13 গতিকে 69 এৰে এইটো দুবাৰ যায় গতিকে ইউ ইকুৱেল কিমান পাইছো 1/2 পালো এতিয়া ইউৰ মান আমি ক'ত বহুৱাম ইয়াতে ইয়াৰে যিকোনো এটা সমীকৰণত বহালে হ'ল এক আমাৰ 3 নাইবা 4 এতিয়া চোৱা ইয়াত আমি ইউৰ মান পাইছো 1/2 ইউৰ মান পালো আমি 1/2 গতিকে ইউৰ মান আমি ক'ত বহুৱাম ইকুৱেশ্যন 3 ত বহুৱাইছো চোৱা ইউৰ মান 3 ত বহুৱাই 3 ত যদি বহুৱাই দিয়া কি পাবা চোৱা এতিয়া 3 নং সমীকৰণ আছিলে কি আমাৰ 8u minus 9v equal 1 আছিলে এতিয়া ইয়াত যদি মান বহাই দিয়া ইউৰ মান আছিলে আমাৰ হাফ 8 into 1/2 minus 9v equal 1 গতিকে চোৱা 2 ৰে এইটো 4 টাইম বা 4 বাৰ যাব 4 minus 9v equal 1 গতিকে ইয়াত 9v থাকিলে 4 টো এইটো সাইডত আহিলে কি হ'ব -4 + 1 গতিকে কি পাবা -9v ইকুৱেল এইটো -3 পাম গতিকে v ইকুৱেল কি হ'ব -3 -9 এৰ এইটো মাইনাস মাইনাস কত গ'ল 3 ৰে এইটো 3 বাৰ গতিকে কি পালো v ইকুৱেল 1/3 1/x ইকুৱেল আমি লৈছিলো u আৰু 1/y ইকুৱেল লৈছিলো v এতিয়া আমি পাইছো 1/x ইকুৱেল 1/2 মান পাইছো ইউৰ মান 2 পাইছো এইটো 2 লিখিছো আৰু 1/y ইকুৱেল v আছিল আৰু v ৰ মান পাইছো আমি 1/3 এতিয়া চোৱা ইয়াত যদি বজ্ৰ পূৰণ কৰি দিয়া বা ক্ৰছ মাল্টিপ্লাই কৰা কি পাবা চোৱা x ৰ লগত 1 পূৰণ কৰিলে কি পাবা x 2 ৰ লগত 1 পূৰণ কৰিলে কি পাবা 2 গতিকে x ৰ মান 2 পাই গলো এইটোতো চোৱা y ৰ লগত 1 পূৰণ কৰিলে কি পাইছো y আৰু 3 ৰ লগত 1 পূৰণ কৰিলে কি পাবা 3 মানে আমি x ৰ মান 2 পালো y ৰ মান 3 পালো এনেকৈ এই কোৱেশ্চন কৰিব লাগিব হেল্ল ষ্টুডেন্ট আজিৰ ভিডিওটোত এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিবা ঠিক আছে আজিৰ ভিডিওটোত আমি এইকেইটা কোৱেশ্চনৰ সমাধান কৰিলো যদি তোমালোকে ইয়াৰ কিছুমান ডাউট ৰৈ যায় তেতিয়াহলে তোমালোকে কমেন্টত জনাবা তেতিয়া ডাউট ক্লাছ হিচাপে আমি আৰু ভিডিও বনাই দিম ঠিক আছে আজিৰ ভিডিওটো এইখিনিয়ে থ্যাংক ইউ